এইখন নাও সিৰিয়াসলি নাও হবে। হেল্ল' এণ্ড ৱেলকাম। আজি আপোনালোকক মই দেখাবলৈ গৈ আছোঁ এখন পাথৰৰ নাও। হয়তো 1000 বছৰ পুৰণা হ'ব পাৰে। নাও মানে একচুৱেলি এনেকুৱা নহয় যে পানীত চলিছিল এখন, কিন্তু পাথৰ এটা একেবাৰে নাৱৰ নিচিনাকৈ কটা আছে বা নেচাৰেল ফৰ্মেশ্যন হ'ব পাৰে, কিন্তু পাথৰৰ তেনেকুৱা নেচাৰেল ফৰ্মেশ্যন মই আজিলৈকে নাই দেখা ক'তো। তো নাৱৰ টিংটোৰ নিচিনাকৈ আছে, নাৱৰ যিটো আমি টিং বুলি কওঁ, সেই টিঙৰ পৰা একেবাৰে নাৱৰ নিচিনাকৈ আছে। হয়তো লোৰ আকৰ ধুবৰ কাৰণে সেইখন ব্যৱহাৰ কৰিছিল চাগে, কাৰণ এটা সময়ত সেইটো অঞ্চলত দেওপাহাৰ বনাইছিলে আৰু দেওপাহাৰত লোৰ ব্যৱহাৰ হৈছিল। চ' বেছি টাইম এইখিনি কথা কৈ ৱেষ্ট নকৰোঁ, ব'লক আমি ডাইৰেক্টলি যাওঁ। আৰু এই জাৰ্ণিটোত হেল্প কৰিছে ৰাজু উপাধ্যায় ডাঙৰে, চ' তেখেতলৈ মোৰ কৃতজ্ঞতা থাকিল। ব'লক আৰম্ভ কৰোঁ। আপুনি এইখন কি দলং? বৈদ্য ৰিক্স হ'ব এইখন দলঙত, কেনেকৈ বাইক উঠাম? এনেকুৱা লাগিছে দলংখন যেন পটককৈ ভাগি থাকিব। দাদা, এইফালে পুৰণা শিলৰ কিবা নাও এখন আছে নেকি? আপুনি গম নাপাব ন? এইফালে কিমান দূৰ আছে গাঁও? আৰু পাথৰ চাথৰ আছে নাই এইফালে? আজি আছিলে 25 ডিচেম্বৰ 2022 চনৰ, আৰু আজি নাওখন নাপালোঁ, কিন্তু এজন মানুহ আমি লগ পাই আহিছোঁ, যিজন মানুহে আমাক 1 তাৰিখে মাতিছে জানুৱাৰী, আৰু আজি হৈ গ'ল জানুৱাৰী 1 তাৰিখ 2023 চন। আজি আমি ৰাজু উপাধ্যায় ডাঙৰীয়া ঘৰত আছোঁ। তেখেতে আমাক এই শিলৰ নাওখন ক'ত আছে আৰু কি কি বস্তু আছে সেইবোৰ দেখুৱাত গাইড কৰিব। তেনেহ'লে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ, ব'লক। ঘৰটো বঢ়িয়া বনাই দিছে ছাৰ, লিপি পেলাই। এইখিনি শিলে ইউজ কৰিছিলে দেওপাহাৰটো বনাবলৈ, আৰু এইটোৱেই মানে ইণ্ডাষ্ট্ৰিটো, য'ৰ পৰা দেওপাহাৰ বনাবলৈ শিল হওক, আইৰণ হওক, এইবোৰ চাগে নিছিলে ইয়াৰ পৰা। শিলে পৰি আছে ইয়াত। হাতী খেদিবৰ কাৰণে টঙি বনাই থৈছে ইয়াত। ট্ৰি হাউচ। এইফালেদি আহিছোঁ, এইটো ৰাস্তাদি আহিছোঁ। আমি এইফালে আহোঁতো ৰাজু দা, এইফালে আহোঁ, এইফালে সোমাইছোঁ আগতে, কিন্তু এই হেৰি বাক্সা পাহাৰ হৈ সোমাইছোঁ। হয়, বহুত ডাঙৰ ডাঙৰ ভিতৰত সোমাই আছে। এইটোও সোমাইছে, মানে শিলৰে হয় গোটেইটো। ইয়াৰ পৰা সেইকাৰণে কাটি কাটি নিছিলে। অজগৰ আছে ইয়াত, থাকে আৰু এইটো ইয়াত নহয়, হাবিত থাকিব। বাগানত ক'ত এতিয়া কি খাব বাগানত? এইটো হাতী খোজৰ চিঞ্চা। নাও টিনৰ নিচিনা আছে ন? খাব আৰু আধা ভাগি আছে নেকি? হাতখন দে। এইখন নাও মানে নাৱৰ চেপত আছে। য়েছ, বে সিৰিয়াসলি নাও হবে। তলৰ ফালেও চা না, তলৰ ফালৰ পৰা এনেকৈ নাও নিচিনা। এইখন হ'ল নাওখন, এনেকুৱা চেপত আছে। এইখন এনেকৈ ইয়ালৈকে পোট খাই আছে, নাৱৰ টিনৰ নিচিনাকৈ মানে। এইটো 9 ফুট 6 ইঞ্চি। বহুত ডাঙৰ, 2 মিটাৰ 3 মিটাৰ ধৰ, 3 মিটাৰ দীঘল মানে হেৰিকৈ চাবলৈ গ'লে 3 মিটাৰ দীঘল আছে। এইটো 3 ইয়াত আছে, আৰু 10টো চামি দিয়া। টিংটো কিমান বহল আছে? 3 বুলি যদি ধৰ, নাও টিং 40 চেণ্টিমিটাৰ। এই ধৰ 50 মানুহ হৈ যাব চাগে, 60। এই ধৰ
70 সেন্টিমিটাৰ মানে 1 মিটাৰ নহয় হাইটটো নাও শেপত আছে নাও মানে এনেকুৱা খোলা নহয় মই মাছটো খোলা বুলি ভাবিছিলোঁ মাছটো খোলা নহয় এফালৰ পৰা হয়তো খোলা থাকিব পাৰে এখন ভাগি গ'ল এফালে কি আছে এইটো কিলে নেকি এডোখৰটো ভাগি গ'ল না এইটো ভাগি কৈছা এইটো কিবা বনাইছিলে নেকি ইয়াতে কিবা এটা চাওঁ এইটো ভগা আছে ৰ'বা আৰু ইফালে এইটো বেলেগ আৰু শিল তেনেকুৱা নাই তো এইখনেই হৈ গ'ল নাওখন ইমান দিনৰ পৰা বিচাৰি ফুৰা মই ভাবি আছিলোঁ এইটো মাছটো মানে খালী থাকিব কিন্তু মাছটো খালী এইডোখৰটো নাই দেখা তথাপিও কি হয় চাব লাগিব চ' আপোনালোকে নাওখন দেখিলে চাগে নাওখন দেখিটো গম পাইছে যে এইটো এটা নেচাৰেল ফৰ্মেশ্যন নহয় আৰু আপোনালোকে আগতে এনেকুৱা ষ্ট্ৰাকচাৰ ক'ৰবাত দেখিছেনে যদি দেখিছে কমেণ্ট কৰিব আৰু যদি নাই দেখা তেনেহ'লে আপোনালোকে বেলেগলৈ ফৰৱাৰ্ড কৰিব যাতে ভিডিঅ'টো চাই মানুহে গম পায় ক'ৰবাত এনেকুৱা আৰু ক'ৰবাত বেলেগত এনেকুৱা ষ্ট্ৰাকচাৰ আছে নেকি যদি আজি প্ৰথম আহিছে চেনেলটোলৈ তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাকী আৰু কিছুমান এক্সাইটমেণ্ট আছে এক্সাইটিং ভিডিঅ'জ অলপ আহিবলগীয়া আছে জংঘলৰ মাজত বহুত পুৰণা মূৰ্তি আৰু শিলত ফচি থকা 1000 বছৰতকৈ পুৰণা লোৰ টুকুৰা এইবোৰ দেখুৱাম নেক্সট ভিডিঅ'কেইটাত তেতিয়ালৈকে গুড বাই বাবা এইটো